নমস্কাৰ। নামনি অসমৰ BTAD এলেকাৰ চিৰাং জিলাৰ বিজনীৰ বাটাবাৰী লকডাউন বজাৰত দেওবাৰে বিয়লিৰ ভাগত স্থানীয় একাংশ ৰাইজে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। স্থানীয় এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত বিজনী থানাত এজাহাৰ দাখিল কৰাৰ পিছতো ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ নকৰাত আৰক্ষীৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে একাংশ ৰাইজে। প্ৰতিবাদী ৰাইজে আৰক্ষী মুৰ্দাবাদ, আৰক্ষী হাই হাই, ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰক আদি শ্লোগান দিয়া পৰিলক্ষিত হয়। উল্লেখ্য, বিগত 18 নৱেম্বৰ তাৰিখে স্থানীয় জহৰ আলী শ্বেখ নামৰ লোক এজনে স্থানীয় এগৰাকী মহিলাক ধৰ্ষণৰ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ উপৰি দীৰ্ঘদিনৰ পৰা জহৰ আলী শ্বেখে মহিলাগৰাকীক ধৰ্ষণৰ চেষ্টা চলাই 26 নৱেম্বৰত মহিলাগৰাকীক সৰু চাহৰ দোকানত ধৰ্ষণ কৰা বুলি বিজনী থানাত এজাহাৰ দাখিল কৰিছিল। এই ক্ষেত্ৰত বিজনী থানাত মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত 200/22 নম্বৰৰ গোচৰ পঞ্জীয়ন হৈ আছে যদিও বিজনীৰ আৰক্ষীয়ে অভিযুক্ত জহৰ আলী শ্বেখক গ্ৰেপ্তাৰ নকৰাত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস। জহর আলী গাজীলকে কে গ্রেপ্তার करना है जवाब लगे जवाब दियो। जहर अली गाजीलू के किए ग्रेप्तार करना है जवाब लगे जवाब दियो। और लगे ग्रेप्तार करो। बिजनियार की हाय हाय, बिजनियार की मुर्दाबाद। जहर अली ग्रेप्तार करो। बिजनियार की हाय हाय, जहर अली किए ग्रेप्तार करना है जवाब लगे जवाब दियो। আজিৰ প্ৰতিবাদটো হ'ল যে যোৱা 28 তাৰিখে আমাৰ বিজনী বাটাবাৰী লকডাউন বজাৰত জহৰ আলী লম্পটে আমাৰ এটা মহিলাক ধৰ্ষণ কৰিছে। তাৰ বিৰুদ্ধে আজি প্ৰতিবাদটো আৰম্ভ হৈছে। আমি 28 তাৰিখতে আমি বিজনী থানাত আৰক্ষীক এজাহাৰ দাখিল কৰিছোঁ। আজি 15 দিন পাৰ হ'ল। ইয়াৰ পাছতো আৰক্ষীয়ে কোনো পদক্ষেপ লোৱা নাই। আজি সেইকাৰণে আমি আজি প্ৰতিবাদ কৰিছোঁ। এই প্ৰতিবাদৰ জৰিয়তে যাতে লম্পটক অতি সোনকালে গ্ৰেপ্তাৰ কৰে, উপযুক্ত শাস্তি দান কৰে, এইখিনি কাৰণে আমি আজি প্ৰতিবাদটো সাব্যস্ত কৰিছোঁ। দিনত ৰাতিপুৱা জহৰ আলী নামৰ লম্পটজনে এজনী মাইকীক ধৰ্ষণ কৰে লকডাউন বজাৰত। সেই পৰিপ্ৰেক্ষিতত আমি এটা গোচৰ সাব্যস্ত কৰিছিলোঁ বিজনী থানাত। তো আজিলৈকে এই আসামীটোক গ্ৰেপ্তাৰ কৰা নাই। তো আজি 15 দিন পাৰ হৈ গ'ল। সেইকাৰণে আমি আজি প্ৰতিবাদ কৰিবলগীয়া হ'ল। এই প্ৰতিবাদ সাব্যস্ত কৰিলোঁ যাতে অতি সোনকালে বিজনী আৰক্ষীয়ে এই আসামী জহৰ আলীক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে আৰু উচিত শাস্তি দিয়াৰ ব্যৱস্থা লয়।